আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা মিনি ব্লগলৈ। আজি মই আপোনালোকক দেখাম আমাৰ পিজিত প্ৰি বিহু কেনেকৈনো আমি উদযাপন কৰোঁ। ওলাই আছোঁ বিহুলৈ আৰু অলপ পাছতে বিহু আৰম্ভ হ'ব। সেয়া প্ৰতিশ্ৰুতি বাই উলিয়াই আছে, অনিকা বাই কাপোৰ পিন্ধাইলে, চলি আছে আৰু জীৱনৰ প্ৰথম ক্লাইণ্ট মোৰ ভাস্বতী, মোক ভৰসা কৰি বহি দিয়া মানুহজনী সেইজনী এনেকৈ ভৰসা কৰিলে হ'ব, গম পাইছা নাই? তাকে মোৰ মেকআপ আৰ্টিষ্টে হৈ যাওঁ নেকি, ভাল লাগিছে। মই এনে বহুত ট্ৰাষ্ট দিছোঁ হা, তোমালৈ মই বিশ্বাস কৰি দিছোঁ আৰু তাকেহে। আমি বহু দিনৰ পৰা প্ৰস্তুতি চলাই আছোঁ আৰু সেয়া ব্লগ মোৰ চেনেলত আছে, আপোনালোকে চাব পাৰে। মেকআপ আৰ্টিষ্ট ক্লাইণ্ট নম্বৰ 2, মোৰ জীৱনৰ ছেকেণ্ডগৰাকী ক্লাইণ্ট। হাই, মোৰ নিজৰে বিশ্বাস হোৱা নাই যে মানে এইহেন মই মেকআপ আৰ্টিষ্ট বনি গ'লোঁ বিশ্ববিদ্যালয়ত আহি। চিনিয়ৰ মেকআপ হৈছে, একদম সৌভাগ্য কথা ন? তাকে চিনিয়ৰ মেকআপ, নতুন এক্সপিৰিয়েঞ্চ, চবকে অকণ অকণ উলিয়াই দিয়া। মই আজিলৈকে কৰি পোৱা নাছিলোঁ, কিন্তু ভাল লাগিলে। ইউনিভাৰ্চিটিৰ পৰা নাহৰ আনিছিলোঁ, কিয়নো ডিব্ৰুগড় ইউনিভাৰ্চিটি নাহৰৰে দেশ। এয়া খোপাত মাৰি লৈছোঁ আৰু এয়া চাহ জলপান সকলো আমাৰ ছিনিয়ৰে হওক বা লগৰে হওক চবেই এনেকৈ দি আছে আলহীক। আমাৰ পি জি সকলোৱে এই দিনটোৰ কাৰণে অপেক্ষা কৰি আছিলে আৰু আমাৰ বহুত ভাল লাগিলে যে প্ৰি বিহু এনেকৈ চেলিব্ৰেট কৰিছে। সকলো অতিথিৰ কাৰণে জলপানৰ আয়োজন কৰা হৈছে। উলিয়াই দিছোঁ চবকে। বিহু লাগিছে গাত, লাগিছেনে? আৰু এইফালে গোল্লা, এইটো মহৰ দৈ দেই, মহৰ দৈ এয়া আণ্টিয়ে দিছে। পি জিত থাকিও যে এনেকুৱা এটা পৰিৱেশ পাইছোঁ, সেইটো আচলতে সৌভাগ্যৰ কথা বহুত। এয়া চাওকচোন, আমাৰ টিকলিকেইজনী ইমান মৰম লাগিছে, সিহঁতকে চাই আছোঁ, ইমান ধুনীয়াকৈ নাচি আছে। এয়া হৈছে আমাৰ আণ্টি, যাৰ বাবে এই সকলোখিনি সম্ভৱ হৈছে। আৰু এয়া হোৱাইট হাউচৰ আমাৰ নেইবাৰ বইজ পি জিৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ মোৰ এইটো এটা বহুত ধুনীয়া অভিজ্ঞতা, যিটো মই আপোনাৰ লগত দেখালোঁ। আজি ব্লগটো ইমানেই আছিল, ধন্যবাদ।